ডক্টৰ, আপুনি যে খালী হাতেৰে উভতি আহিলে, এতিয়া মোৰ কি হ'ব কওক? মই এতিয়া কেনেকে জীয়াই থাকিম? মই সঁচাকৈয়ে দুখিত। মেডিকেল কৰ্তৃপক্ষৰ ফালৰ পৰা যে এনেকুৱা এটা ইমান ডাঙৰ ভুল হ'ব পাৰে মই সপোনতো ভবা নাছিলো। কিন্তু এতিয়া কি কৰিম কওকচোন? আমি যিমান পাৰো সিমান আপোনাক সহায় কৰিবলৈ সাজু আছো। ইতিমধ্যে মেডিকেলৰ ফালৰ পৰা পুলিচত কমপ্লেইনো কৰা হৈছে, গতিকে অতি সোনকালে আমি আপোনাক জনাম কি কৰিব পাৰো। এই কামটো নিশ্চয় আমাৰ মেডিকেলৰ ষ্টাফৰ মানুহে কৰিছে, নহলে বাহিৰৰ মানুহ আহি ইয়াত এনেকুৱা কাম কৰিবলৈ কেতিয়াও সাহস নকৰে। কিন্তু ডক্টৰ, মোৰ ছোৱালীজনীৰ কি হ'ব এতিয়া? আপোনালোকে এনেকে হাত সাপতি বহি থাকিলে নহ'ব নহয়। মই মোৰ ছোৱালীজনীক হেৰুৱাইছো, আপোনালোকে মোক ইয়াৰ উত্তৰ দিবই লাগিব। ডক্টৰ, মই বৰ দুখীয়া। মই পত্নীৰ ডেলিভাৰীৰ কাৰণে এইখন হস্পিটেললৈকে লৈ আহিছিলো তাইক। বোলো সকলোবিলাক ভালে ভালে হৈ যাব দে। তাইক তেনেদৰে সঁহাৰি দি মই ইয়ালৈ লৈ আহিছিলো, কিন্তু এতিয়া ইয়াত আহি এইবিলাক হ'ব বুলি আমি সপোনতো ভবা নাছিলো। আমাক সঁচাকে আপোনালোকে নিথৰুৱা কৰি পেলালে। মই বুজিছো আপোনালোকে নিজকে দুখীয়া বুলি কিয় কৈছে কওকচোন। সমাজত ধনী দুখীয়া মানুহ থাকেই, কিন্তু সেইবুলি আমাৰ মেডিকেল কৰ্তৃপক্ষই জানো দুখীয়া মানুহৰ লগত এনেকুৱা কৰাৰ অধিকাৰ আছে? কাৰো নাই। গতিকে মই যিমান পাৰো আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এতিয়া ঘৰলৈ যাব পাৰে। মই কিবা খবৰ পালে আপোনাক নিশ্চয় জনাম। কিন্তু ডক্টৰ, মোৰ ছোৱালীজনীৰ কি হ'ব? মোৰ ছোৱালীজনী মিনতী, মই বুজিব পাৰিছো তোমাৰ দুখ। এতিয়া তুমি ঘৰলৈ যোৱাগে। হেৰি শুনিছে, আপুনি আপোনাৰ মিছেছক ঘৰলৈ লৈ যাওক। এতিয়া তাই বৰ্তমান বহুত দুৰ্বল হৈ আছে। মই আপোনাক খবৰ পালে ঘৰত গৈ খবৰ দি আহিমগৈ। আপুনি চিন্তা নকৰিব, কিন্তু এতিয়াৰ কাৰণে আপোনালোক ঘৰলৈ যাওক। মিনতী, বল ঘৰলৈ যাওঁ বল। ইয়াতে আৰু কান্দি কাটি থাকি একো লাভ নাই। তেওঁলোকে একো কৰিব নোৱাৰে বুজিছনে। এয়া চাগে আমাৰ কপালৰে দুখ আছিল যে আমি আমাৰ ছোৱালীজনীক হেৰুৱাব লগা হল। বল আমি ঘৰলৈ যাওঁ বল। মই তোক এইখন মেডিকেল ভাল বুলি পেলাই ইয়ালৈ লৈ আহিছিলো, কিন্তু ইয়াতে আহি যে আমি আমাৰ ছোৱালীজনীক হেৰুৱাব লাগিব, কোনে জানে কচোন। বল এতিয়া বল ঘৰলৈ বল। কল্পনাজনীক এৰি থৈ বাৰু মই ঘৰলৈ কেনেকে যাওঁ কওকচোন? মোৰ অকমানি ছোৱালীজনী ক'ত বা আছে, কি বা খাইছে, কোনে বা কি কৰিলে তাইৰ লগত? মই ঘৰলৈ নাযাওঁ। মই যেতিয়ালৈকে মোৰ ছোৱালীজনী নাপাওঁ মই ইয়াতে থাকিম। আপুনি যাওকগে, মই ইয়াতে থাকিম। তই অবুজন নহবিচোন। এতিয়া বল, ইয়াতে মেডিকেলত কান্দি কাটি থাকিলে আমাৰ ছোৱালীজনীক জানো আমি ঘূৰাই পাম? হা? আৰু ডক্টৰে কৈছে নহয়, আমাৰ ছোৱালীৰ কিবা সম্ভেদ পালে আমাক নিশ্চয় জনাব। গতিকে বল, তই বৰ দুৰ্বল হৈ আছ, ঘৰলৈ গল খোৱা লোৱাবিলাক কৰিব লাগিব ভালদৰে। তই সুস্থ হব লাগিব। বল এতিয়া। ইমান দেৰি লগাইছে, কি বা হৈছে ভিতৰত? মোৰ চিন্তাই লাগিছে। ডক্টৰ, মোৰ ৱাইফৰ কণ্ডিশ্যন কেনেকুৱা এতিয়া? আৰু বেবীটো ঠিকে আছে নে? দুটা ঠিকে আছেতো? চৰি, আমি আপোনাৰ কেঁচুৱাটো বচাব নোৱাৰিলো। বাকী আপোনাৰ ৱাইফ ঠিকে আছে। আপুনি ভিতৰত গৈ লগ কৰিব পাৰিব। কি? এইবোৰ আপুনি কি কথা কৈছে ডক্টৰ? 12 বছৰৰ মূৰত মোৰ মানুহজনী মাক হবলৈ ওলাইছিলে, কিন্তু এতিয়া তাইক যদি মই সন্তানটো নাই বুলি কওঁ, তাই মৰি থাকিব। ডক্টৰ প্লিজ আপুনি মোক কিবা কৰি মোক সন্তান এটা দিয়ক ডক্টৰ, নহলে মই আৰু মোৰ মানুহজনী মৰি থাকিব লাগিব। আই এম চৰি, মই এই ক্ষেত্ৰত আপোনাক একো সহায় কৰিব নোৱাৰিম। প্লিজ আপুনি এতিয়া পত্নীৰ ওচৰলৈ যাওক। হে ভগৱান, কি কৰিলা তুমি এইবিলাক আমাৰ লগত? পুৰা 12 বছৰৰ পিছত মোৰ মানুহজনী মাক হবলৈ ওলাইছিলে, কিন্তু ভগৱান তুমি সেইখিনি সুখো আমাক নিদিলা। এতিয়া মই তাইৰ ওচৰলৈ কেনেকে যাম বাৰু? তাইতো অধীৰ আগ্ৰহেৰে বাট চাই আছে যে কেঁচুৱাটো কোলাত লবলৈ পাব বুলি, কিন্তু এতিয়া মই কেনেকে তাইৰ সমঘৰলৈ যাওঁ? মোৰ ইমানবোৰ টকা পইচা ধন সম্পত্তি থাকিও আজি মই দেউতাক হব নোৱাৰিলো। হেৰি ডাঙৰীয়া, আপোনাৰ কিবা অসুবিধা হৈছে নেকি? আপুনি কোননো? চিন্তা নকৰিব, মই এইখন মেডিকেলতে কাম কৰো।
মানে আপোনাক ডক্তৰৰ লগত কথা পাতি থকা শুনিলো যে আপোনাৰ কেঁচুৱাটো ঢুকাইছে বুলি। সেয়েহে মই আপোনাক কিবা সহায় কৰিব পাৰো নেকি তাকে সুধিবলৈহে আপোনাৰ ওচৰলৈ আহিলো। কি কৰিম কওকচোন? 12 বছৰৰ পিছত মোৰ মানুহজনী মাক হবলৈ ওলাইছিলে, কিন্তু এতিয়া মোৰ সন্তানটি ঢুকাই থাকিলে। এতিয়া মই কোনখন মুখ লৈ মোৰ মানুহজনী সমুখলৈ যাওঁ, মই তাকে ভাবি আছো। মই বহুত ধনী, মোৰ নিজাকে কোম্পানী আছে, কিন্তু ধনী হলে কি হব? মোক যদি দেউতা বুলি মাতিবলৈ মোৰ এটা সন্তানে নাথাকে। চাওক ডাঙৰীয়া, মই আপোনাক হেল্প কৰিব পাৰিম নিশ্চয়। হেল্প? কেনেকুৱা হেল্প কোৱাচোন? মানে এঘৰ মানুহৰ 2টা কেঁচুৱা জন্ম হৈছে। তেওঁলোকে পইচাৰ কাৰণে এটা কেঁচুৱা বেচিব খুজিছে। এতিয়া যদি আপোনাক সেই কেঁচুৱাটো লাগে তেনেহলে অলপ পইচা তেওঁলোকক দিলে তেওঁলোকে সেই কেঁচুৱাটো আপোনাক দিব। কি আপুনি সঁচাই কৈছেনে? হ'ব হ'ব, মই যিমান টকা লাগে মই দিম, মাত্ৰ মোক কেঁচুৱা এটা লাগে। আমাৰ দুটাকে এটা কেঁচুৱাৰ বহুত প্ৰয়োজন। মোক দেউতা বুলি মাতিব, তাইক মা বুলি মাতিব। আপুনি প্লিজ মোক এইখিনি হেল্প কৰক। যি টকা পইচা খৰচ হয় মই সকলো দিম। আপুনি প্লিজ মোক হেল্প কৰি দিয়ক, কেঁচুৱা এটা মোক দিয়ক প্লিজ ডাঙৰীয়া। পাৰিলে মই আপোনাৰ ভৰিত ধৰিম, প্লিজ মোক কেঁচুৱা এটা দিয়ক। হ'ব হ'ব, আপুনি ইমানকে জোৰ কৰিছে যেতিয়া মই আপোনাক নিশ্চয় সহায় কৰিম। বলক এতিয়া মোৰ লগত। মা, কিমাননো কান্দি থাকো আৰু এটা কথাকে ভাবি ভাবি কচোন। তোক আৰু বুজাই বুজাই নোৱাৰা হৈছো দেই। নাকান্দিবিচোন মা, এনেকে থাকিলে ভাল নালাগে নহয়। মা যদি এতিয়া যদি তাই থাকিলে হয়, তোৰ দৰে হলো হয়, তোৰ সমনীয়াই হলে হয়। মইনো কেনেকে পাহৰো কচোন তাইৰ কথা। মোৰ বৰকে মনত পৰে তাইলৈ। ক'ত বা আছে তাই? হ'ব দে আই, নাকান্দো দে আৰু। এনেকে থাকিবা আকৌ। দিয়া, মই এতিয়া বজাৰলৈ যাওঁ। শাক-পাচলি কেইটা বিক্ৰী কৰি যিকেইটা পইচা পাওঁ আহোঁতে মই বস্তু বজাৰ কৰি লৈ আহিম। দেউতা, তুমি আৰু ওলাই যাব নালাগে বুজিছা। গাটো বেয়া নহয় তোমাৰ, ঘৰতে থাকিবা। হ'ব দে আই, যা। মায়া, আইজনীও এই শাক-পাচলি বিক্ৰী কৰি যিকেইটা পইচা পাওঁ ঘৰৰ বজাৰ কৰিব নালাগে দে, ঘৰৰ বজাৰ আছেই। তই তোৰ কাৰণে কাপোৰ এযোৰকে লবি। বহুত বছৰ হ'ল তোক আমি কাপোৰ কানি দিব হোৱাই নাই। দেউতাও অসুখীয়া, কামো কাজে যাব নোৱাৰে। ময়ো এতিয়া বুঢ়া হৈছো, হাজিৰা কৰিবলৈনো কিমান যাম কচোন। গতিকে তই যিকেইটা পইচা পাওঁ চব্জি বিক্ৰী কৰি তোৰ কাৰণে কিবা কিনি আনিবি বুজিছ। ঘৰৰ বজাৰ কৰিব নালাগে, আছেই। হ'ব দিয়া মা, মইনো কাপোৰ লৈ কি কৰিম কোৱাচোন। এই চব্জি দোকানখন ভালকে চলিলে পিছে পৰেও ল'ব পাৰিম। বাৰু মই গৈ থাকো দিয়া, এতিয়া দেৰি হ'ব নহলে। যা, গৈ থাক তেনেহলে। মা, মই কলেজৰ পৰা আহো। আৰু পাপা, তোমাক মই নতুন গাড়ীখনৰ কথা কৈছিলো, কেতিয়া দিবা কোৱা? মোৰ ছোৱালীয়ে গাড়ী বিচাৰিছে আৰু জানো মই মোৰ ছোৱালীক গাড়ী নিদিয়াকে থাকিম হা? মই বুক কৰিছো, কালি আহি গাড়ী ঘৰ পাবহি। তুমি চিন্তাই নকৰিবা। দিয়া যোৱা, তুমি এতিয়া পুৰণা গাড়ীখনতে আজিৰ কাৰণে কলেজলৈ যোৱা। অহাকালিৰ পৰা নতুন গাড়ীত উঠি কলেজলৈ যাব পাৰিবা। ইমান যে ভাল খবৰটো দিলা নহয় পাপা ৰাতিপুৱাই পুৱাই। তুমি বহুত ভাল। অকল তুমিয়ে নহয় মা, তুমিও বহুত ভাল। দিয়া মাজনী, তুমি আৰু বস্তু খুজিবা, আমি আৰু তোমাক নিদিয়াকে থাকিম নে? সেইটো কেতিয়াও হবই নোৱাৰে। এই সকলোবিলাকতো তোমাৰেই। গতিকে অহাকালিৰ পৰা তুমি নতুন গাড়ীত কলেজলৈ যাব পাৰিবা। এতিয়া পুৰণা গাড়ীখনতে যোৱা আজিৰ কাৰণে, হব? ঠিক আছে মা, হ'ব দিয়া। লাভ ইউ পাপা, লাভ ইউ, বাই বাই। বাই বাই। ড্ৰাইভাৰ, গাড়ীখন নিদিও, মই কলেজ যাবলৈ ৰেডি হৈ আছো। বেছি দেৰি নকৰিবা কিন্তু। চাওঁতে চাওঁতে আমাৰ দিয়া ডাঙৰেই হল নহয়নে বাৰু? হয় দিয়া, আৰু কেইবছৰমান পিছত তাৰ বিয়াৰ কথাও আমি ভাবিব লাগিব, নহয়নে? নাই নাই, মোৰ ছোৱালীক মই ইমান সোনকালে বিয়া নিদিওঁ দেই। হ'ব দিয়া, বিয়া নিদিয়াকে তেনেহলে কি ঘৰতে ৰাখিব খুজিছা? ছোৱালী মানুহৰ জন্ম ললে এদিন বেলেগ এখন ঘৰলৈ যাবই লাগিব, সেইটো সমাজৰ নিয়ম, বুজিলা? দিয়া ব'লা এতিয়া ভিতৰলৈ যাওঁ। ড্ৰাইভাৰ, চব্জিৰ দোকান পালে অকমান ৰখাই দিবা হা। মায়ে কলেজৰ পৰা যাওঁতে মোক চব্জি কেইটামান লৈ যাবলৈ কৈছে। এতিয়া যিহেতু কলেজৰ পৰা ঘূৰি আহিলো, বাটতে চব্জি পালে চব্জি কেইটামান লৈ যাব লাগিব। আজি হেনো পাপা বজাৰলৈ নাযায় আৰু মই লৈ যাম। হ'ব দিয়া দিয়া মাজনী, অলপ আগত চব্জি বজাৰ এখন পাম, তাতে আমি নামি দিম। কি কি বস্তু লাগে তুমি কৈ দিবা, মই লৈ আহিম। ওকে আঙ্কেল। চব্জি লাগে, চব্জি, তাজা তাজা চব্জি, বহুত কম দামত দিছো। আহক আহক, মোৰ দোকানলৈ আহক, তাজা তাজা চব্জি লৈ যাওক।
বিলাক পেলাই পেলাই বহি আছে কেনেকে খাই নহয় এইবিলাক বস্তু ক'ব নোৱাৰো ইমান লেতেৰা পৰিৱেশত কেনেকে বহি থাকে ক'ব নোৱাৰো দেই চব্জি লাগে চব্জি আহক আহক চব্জি লৈ যাওক তাজা তাজা চব্জি আছে কম দামতে দিছো অ বাইদেউ গৰাকীৰ বেগটো পৰি ৰল দেখোন তেওঁ গমেই নাপায় বাইদেউ বাইদেউ ৰবচোন আপোনাৰ বেগটো পৰি গৈছিল আপুনি চাগে গমেই নাপালে লওক বাইদেউ তোৰ ইমান সাহস হা তোৰ এই লেতেৰা হাত দুখনেৰে তই মোৰ ইমান দামী বেগটো চুইছ দে বুলি কৈছো মোৰ বেগটো তই কি বুলি ভাবিছিলি তই বেগটো দি পেলাই মোৰ পৰা কেইটামান টকা বাহি কৰিব পাৰিম বুলি ভাবিছিলি নহয় জানো মই তহঁতৰ দৰে গৰীব মানুহৰ স্বভাৱক ভালকে গম পাওঁ বাইদেউ মই আপোনাক সহায় কৰিবলৈহে বিচাৰিছিলো মোক কোনো পইচা নালাগে বাইদেউ বেগটো পৰি যোৱাৰ বাবে মই আপোনাক দিবলৈ আহিছিলো মই তেনেকুৱা ছোৱালী নহয় বাইদেউ মোক পইচা নালাগে চুপ থাক বুলি কৈছো ননচেন্স ছোৱালী তই মোৰ লগত কথা পতাৰো যোগ্য নহয় গৰীব ছোৱালী চালা আঁতৰি যা মোৰ ওচৰৰ পৰা দুইজনী ছোৱালী দেখিবলৈ প্ৰায় একে কিন্তু দুয়োৰে কথা বতৰা লয়লা সকলোবিলাক বেলেগ বেলেগ দেখোন মই কিবা ভুল কৰা নাইতো মাজনী তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম মায়া বাৰু মায়া মই তোমাক এটা কথা সুধিব বিচাৰিছো মানে তোমাৰ জন্ম ক'ত হৈছিলে মানে কোনখন মেডিকেলত হৈছে তুমি কিবা গম পোৱা নেকি আপুনি আকৌ চব্জি কিনিবলৈ আহি মোক মেডিকেলৰ কথা সুধিলে যে বাৰু মোক মাই কোৱা শুনিছো যে আমাৰ বজাৰৰ ওচৰৰ যে পলিক্লিনিকখন তাতে হেনো মোৰ জন্ম হৈছিলে মই ঠিকেই ধৰিছো বুজিছা বাৰু সেইবোৰ বাদ দিলো তোমাক মই এনেই সুধিছো দিয়া এই হেৰি কৰাচোন মোক কেইটামান ভাল ভাল চাই চব্জি দিয়া ৰ'ব খুৰা মই দি আছো ৰ'ব মই ভবাটোৱেই হয় আজিৰ পৰা প্ৰায় 20 বছৰৰ আগৰ সেই ঘটনাটো ছাৰ আপোনাৰতো ৰিটায়াৰ হৈছে আপুনি আকৌ মেডিকেলত কিবা অসুখ বিসুখ আছে নেকি নাই নাই বুজিছা মই কিবা এটা বিশেষ কামতহে ইয়ালৈ আহিছো বাৰু তুমি মোক হেল্প কৰিবানে কোৱাচোন হয় ছাৰ যদি মই আপোনাক হেল্প কৰিব পাৰো নথৈ আনন্দিত হ'ম কওকচোন কি কাম আছিলে মানে মোক 20 বছৰ আগৰ পুৰণা ফাইল এটা চেক কৰি দিব লাগে কিন্তু ছাৰ ইমান বছৰ আগৰ ফাইল আপুনি চেক কৰিব বিচাৰিছে যে মই অকমান চাব লাগিব ঠিক আছে তুমি যিমান সময় লাগে চাই লোৱা মাত্ৰ মোক সেই ফাইলটো লাগে ছাৰ বহুত সময় লাগিল বিচাৰোতে ইমান বছৰৰ পুৰণা ফাইল একদম ভিতৰত সোমাই আছিলে বাৰু কওকচোন মই আপোনাক কিদৰে সহায় কৰিব পাৰো ঠিক আছে তুমি ৰুম নম্বৰ 23ৰ ৰিপৰ্টখিনি চোৱাচোন ছাৰ ৰুম নম্বৰ 23ৰ ৰিপৰ্টটো নাই ইয়াত এই পেজটো ফালি থোৱা আছে বাৰু মালবিকা এটা কাম কৰা তুমি এইখিনি কথা কাৰো আগত শ্বেয়াৰ নকৰিবা বুজিছা মই যিহেতু এইখন মেডিকেলতে কাম কৰিছিলো আজি ইমান বছৰ আগতে এটা বহুত ডাঙৰ ৰহস্য এটা সোমাই আছে বুজিছা বহুত ডাঙৰ কেছ এটা সলভ কৰিবলৈ গৈ আছো মই তুমি মোক যিমান পাৰা সিমানখিনি সহায় কৰিবা কিন্তু কাৰো আগত এইবোৰ কথা শ্বেয়াৰ নকৰিবা তুমি এটা কাম কৰিবা 23 ছেপ্টেম্বৰৰ চিচিটিভি ফুটেজখিনি পাৰিলে মোক দিবা কাৰণ সেই কেইদিনৰ চিচিটিভি ফুটেজখিনি নোহোৱা হৈ আছিলে তুমি আমাৰ ষ্টাফৰ ৰমেন আৰু দিগন্তক লগ ধৰিবা বুজিলা সিহঁতে নিশ্চয় কিবা গম পাব মোৰ কথা ক'লে হ'ল তুমি মোক এইখিনি কামত হেল্প কৰা ঠিক আছে ছাৰ মই চেষ্টা কৰিম বাৰু ৰিয়া কফি কাপ খাই লোৱা আকৌ কামবিলাক পিছত কৰিবা বহুত ধুনীয়া বনাইছে একদম জোখত হৈছে বুজিছানে কোৱাচোন খোৱা এইজনী ইয়াত ঐ ছোৱালী তই মোৰ পাপাৰ অফিচলৈ আহিবলৈ কেনেকে সাহস গোটালি হা এতিয়াই ফালে ফালে বাহিৰ হোৱা বুলি কৈছো এইটো অফিচৰ পৰা তোৰ দৰে ছোৱালীৰ ইয়াত কোনো প্ৰয়োজন নাই বুজিলি বাইদেউ প্লিজ তেনেকে নকব মই ইয়ালৈ সৰু চাকৰি এটা বিচাৰি আহিছো আমি বৰ দুখীয়া মানুহ মোৰ মা আৰু দেউতাই এতিয়া বয়স হোৱাৰ কাৰণে কামলৈ যাব নোৱাৰা হৈছে ঘৰখন চলাবলৈকো বহুত টান হৈছে চব্জিৰ দোকানখনো ভালকে নচলে সেয়েহে কিবা এটা সৰু সুৰা কাম পালে মই মোৰ ঘৰখন চলাব পাৰিলো হয় আপুনি আপোনাৰ দেউতাক কৈ মোক এটা সৰু চাকৰি যোগাৰ কৰি দিয়ক বাইদেউ তই এতিয়া ইয়াৰ পৰা আঁতৰ হ তোৰ দৰে দুখীয়া মানুহৰ আমাৰ অফিচত কোনো স্থান নাই আৰু যদি এতিয়াই তই ইয়াৰ পৰা গুচি নাযাও নহয় মই কিন্তু চিকিউৰিটিৰ হতুৱাই তোক গোটেই বাহিৰ কৰি দিম ইয়াৰ পৰা প্লিজ বাইদেউ অলপতো বুজিবলৈ চেষ্টা কৰক
মই দুখীয়া কাৰণেহে আপোনাৰ ইয়ালৈ চাকৰি বিচাৰি আহিছো। ধনী হোৱা হলে মই ইয়ালৈ নাহিলোহেঁতেন। প্লিজ বাইদেউ, মোক চাকৰি এটা কিবাকে যোগাৰ কৰি দিয়ক না। চিকিউৰিটি, চিকিউৰিটি, ক'ত আছে? জলদি আহ। এইজনী ছোৱালীক এতিয়াই মোৰ অফিচৰ পৰা বাহিৰ কৰি দে। হ'ব বাইদেউ, চিকিউৰিটিৰ সৈতে মোক গোটেই বাহিৰ কৰি দিব নালাগে, মই নিজে গুচি যাম। কি যে মানুহ কিছুমান আহে নহয় অফিচলৈ, পাপাও যে আৰু কিছুমান মানুহক ইণ্টাৰভিউ দিবলৈ মাতে, অকণমানটো ষ্টেটাছ চাই মাতিব লাগে। হেল্ল', মালবিকা, কিবা খবৰ পালা? আৰু মই চিচিটিভি ফুটেজখিনি পাইছো, মই ধৰিব পাৰিছো সেইটো ৰমেনে হয়। হয় ছাৰ, সেই কামটো ৰমেনে কৰিছে, আৰু সি 20 বছৰ আগতে সেই দুখীয়া মানুহ ঘৰৰ ছোৱালীজনী চুৰ কৰি পেলাই বহুত টকাৰ বিনিময়ত এঘৰ ধনী মানুহক বিক্ৰী কৰিছে। কিন্তু ছাৰ, সেই ধনী মানুহ ঘৰৰ কিন্তু সেইদিনাখনেই ডেলিভাৰী হৈছিলে ঘৈণীয়েকজনীৰ, আৰু ডেলিভাৰী কেছটো হেনো আপুনিয়ে লৈছিল। মই লৈছিলো? মানে কেঁচুৱাটো যে ঢুকা হৈছিলে সেই মানুহ ঘৰৰ নহয় জানো? ইছ ৰাম, ৰমেনে কিন্তু এইটো বহুত ডাঙৰ বেয়া কাম কৰিছে দেই, মই তাক সোধাই নেৰো। হেৰি, কি হ'লনো? ইমান খঙত কাৰ লগত কথা পাতিছেনো আপুনি? নকবা বুজিছা, 20 বছৰ আগৰ সেই যে ঘটনাটো, দুখীয়া মানুহ ঘৰৰ ছোৱালীজনী যে নোহোৱা হৈছিলে, আমাৰ ষ্টাফৰ ৰমেনে চুৰি কৰি পেলাই বেলেগ এঘৰ মানুহক টকাৰ বিনিময়ত বিক্ৰী কৰি দিছে নহয়। কিন্তু এতিয়া সেইবোৰ কথা আপুনি উলিয়াই লৈছে কিয়? এইবিলাক মিছাকে বেমেজালিত নপৰিব দেই, ফচিব লাগিলে কিন্তু বেয়া কথা হব। তুমি মনে মনে থাকা, একো গম নোপোৱাকে কিয় কথাবিলাক কোৱা হা? মই কিয় ফচিম আকৌ? মই কিবা বেয়া কাম কৰিছো নেকি? বেয়া কাম কৰিছে সেই ৰমেনে, আৰু বা কোন লোক আছে তাৰ লগত ঠিকতো নাই। ৰমেনৰ ওপৰত এতিয়া কমপ্লেইন দিব লাগিব, তেতিয়াহে সি সঁচা কথাবিলাক উলিয়াব। নহলেতো সেই মানুহ ঘৰৰ হেৰুৱা ছোৱালীজনী আজিও জানো ক'ত হেৰাই গল। আৰু মই জনামতে সেইদিনাখনৰ কেছটো ময়ে লৈছিলো বোলে, যিজনী মানুহৰ কেঁচুৱা ঢুকাইছিল সেই মানুহ ঘৰকে ছোৱালীজনী বিক্ৰী কৰি দিছিলে। এতিয়া সেই মানুহ ঘৰৰ এড্ৰেছটো ক'ৰ পৰা উলিয়াব পাৰি? আকৌ মেডিকেললৈ যাব লাগিব। হেৰি, এতিয়া বুঢ়া হৈছে আপুনি, অকণমানটো থিৰ মগজুৰে কাম বিলাক কৰক। আৰু আপোনাৰ ইমান কি দৰকাৰ কওকচোন? কাৰোবাৰ ছোৱালী হেৰাইছে, কাৰোবাৰ ছোৱালী কোনোবাই কিবা বিক্ৰী কৰিছে, বাদ দিয়ক না এইবোৰ কথা, তাতে ইমান বছৰ আগৰ ঘটনা। নহয় নহয় বুজিছা, এনেকে কৰিলে নহব নহয়। দুটা কেছ মই লৈছিলো, এঘৰৰ এজনী ছোৱালী নোহোৱা হৈছিল আৰু এঘৰৰ কেঁচুৱাটোৰ মৃত্যু হৈছিলে। এতিয়া মালবিকাই কোৱা মতে ৰমেনে হেনো সেই মৃত্যু হোৱা মানুহ ঘৰকে দুখীয়া মানুহ ঘৰৰ ছোৱালীজনী বিক্ৰী কৰি দিছে। গতিকে কেছটো চল্ভ হব লাগিব। এজনী মাকে এজনী ছোৱালীৰ কাৰণে কিমান কান্দিছিল মোৰ এতিয়াও মনত আছে। বাৰু ঠিক আছে দিয়ক, কিবা সহায় কৰিব লাগিলে কব, মই আছো আপোনাৰ লগত। হ'ব দিয়া, মই এতিয়া আগতে ৰমেনৰ ঘৰৰ পৰা আহো। আপোনালোকে মোক চিনি পাইছেনে? আপোনাক কৰবাত দেখা দেখা লাগিছে, ক'ত দেখিছো বা, কিন্তু আপোনাক কৰবাত দেখিছিলো। ছাৰ, চিনিব পাৰিছো ছাৰ, আপুনিয়ে জানো মোৰ ছোৱালীজনীক জন্ম দিওঁতে ডক্তৰ আছিলে। ইছ ৰাম, এতিয়া ক'ত বহিবলৈ দিওঁ বাৰু? আপুনি কেনেকে আমাৰ ঘৰ চিনি পালে বাৰু? ৰ'ব ৰ'ব, মই চকী এখন আনি দিওঁ, ৰ'বচোন। ৰবা ৰবা, নালাগে ৰবা, এই চিনি যে পাইছা সেয়াই বহুত। তোমাৰ ছোৱালীক মই আগতে লগ পাইছো, চব্জি বজাৰত লগ পাই তাইৰ পৰাই তোমালোকৰ ঘৰৰ এড্ৰেছটো লৈছো। মই তোমাক আজি এটা ভাল খবৰ দিবলৈহে আহিছো। ভাল খবৰ? আমাৰ কাৰণে কি ভাল খবৰ হ'ব পাৰে? তথাপি কওকচোন ছাৰ, কি ভাল খবৰ আছে? তোমাৰ 20 বছৰ আগতে হেৰুৱা ছোৱালীজনীৰ মই সম্ভেদ পাইছো। এতিয়া ব'লা মোৰ লগত, তোমাৰ নিজৰ চকুৰে সেই ছোৱালীজনীক চাই আহিবা, তোমাৰ নিজৰ ছোৱালীজনীক। ছাৰ, আপুনি সঁচাই কৈছেনে? মই হেৰুৱা ছোৱালীজনীক আপুনি বিচাৰি পাইছে? কিন্তু কেনেকে, ক'ত পাইছে ছাৰ তাই? আপুনি ইয়ালৈ লৈ নাহিলে কিয়? মিনতী, এই কামটো আমাৰ মেডিকেলৰে ৰমেন নামৰ ল'ৰা এজনে কৰিছিল। সি মেডিকেলতে চাকৰি কৰিছিল। তোমাৰ ছোৱালী জন্ম হোৱাৰ দিনাখন আন এঘৰ মানুহৰো কেঁচুৱাটো ঢুকাই আছিলে, আৰু সি সেই মানুহ ঘৰক বহুত টকাৰ বিনিময়ত তোমাৰ কেঁচুৱাটো চুৰি কৰি বিক্ৰী কৰিছিল। কিন্তু সকলো প্ৰমাণ সি নোহোৱা কৰি পেলাইছিল। কিন্তু এতিয়া মই মালবিকাৰ সহায়ত সেই সকলোবোৰ প্ৰমাণ গোট খুৱাইছো, আৰু ৰমেনক মই ধৰিছো। এতিয়া ব'লা, তোমাৰ ছোৱালীজনীক জানো চাবলৈ তোমাৰ মন নাই? ব'লা মোৰ লগত। শুনিছে, আমাৰ ছোৱালীজনী মায়া, তোৰ ভনীয়েৰক লগ পাবি মায়া। বল মায়া, আমি আমাৰ ছোৱালীজনীক চাবলৈ যাওঁ, বল। চাবলৈ যোৱা কি, মই মোৰ ছোৱালীজনীক লৈ আহিম। ব'লা ব'লা।
ব'লা আমি চাই আহো ব'লা আমাৰ ছোৱালীজনীক মোৰ ভন্টি বা দেখিবলৈ কেনেকুৱা খাইলা মোৰ দৰে হ'ব চাগে নহয়নে মা ব'লা মা বেছি দেৰি কৰি থাকিব নালাগে মিষ্টাৰ দত্ত এতিয়া গম পালে নহয় আপুনি যিজনী ছোৱালীক সেই মানুহজনৰ পৰা পইচা দি পেলাই কিনি লৈছিলে সেইজনী ছোৱালী এওঁলোকৰ আজি 20 বছৰেদি তেওঁলোকে বহুত দুখত আছে তেওঁলোকৰ দুজনী ছোৱালী এজনী ছোৱালী নোহোৱা হৈ গৈছিলে কিন্তু মই সেইদিনা বজাৰত দুইকে একেলগে দেখা পাই মোৰ মনত সন্দেহ হৈছিল আৰু মই তদন্ত আৰম্ভ কৰি দিলো এইখিনি কাম কিন্তু মই 20 বছৰৰ আগতেই কৰিব খুজিছিলো কিন্তু সকলোবিলাক প্ৰমাণ নোহোৱা কৰি পেলাইছিলে সেই দুষ্ট ৰমেনে কিন্তু আজি মই তাক হাতেলতে ধৰা পেলাইছো গতিকে সি সকলোবিলাক কথা স্বীকাৰ কৰিছে আপুনিতো মোক মানুহ ঘৰে ইচ্ছাই কেঁচুৱা এটা বিক্ৰী কৰিব বুলি কৈছিলে আৰু সেইবাবেহে মই মোৰ ছোৱালীজনীক লৈ আহিছিলো তাৰ পৰা ইমান ডাঙৰ অন্যায় কিয় কৰিছিল আপুনি হা আমাৰ দুই ঘৰ মানুহৰ লগতে আপুনি অন্যায় কৰিছে গতিকে ইয়াৰ শাস্তি আপুনি ভুগিবই লাগিব মোক খুবেই টকাৰ প্ৰয়োজন হৈ আছিলে সেইটো সময়ত সেইবাবে মই সেইটো কাম কৰিবলগীয়া হ'ল মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা ভুল নকৰো তই যি ভুল কৰিলি আজি 20 বছৰেদি মোৰ ছোৱালীজনীক তই মোৰ পৰা দূৰ কৰি ৰাখিলি আৰু তই এতিয়া ক'বলৈ আহিছ তোক ক্ষমা কৰি দিব লাগে হা মইতো তোক কোনো পধ্যেই ক্ষমা কৰি নিদো বাকী এওঁলোকৰ কথা এওঁলোকে যি কৰে তই আমি মোৰ ছোৱালীক বিক্ৰী কৰিম বুলি কৈ ফাঁকি দি পেলাই এওঁলোকক মোৰ ছোৱালীজনী বিক্ৰী কৰিছিলি হা তই কেতিয়াও সুখত থাকিব নোৱাৰ ইন্সপেক্টৰ লৈ যাওক এওঁক মিষ্টাৰ ৰমেন বলক এতিয়া আমাৰ লগত এই বুঢ়া বয়সত এতিয়া জেলত থাকিব লাগিবগৈ আপুনি আইজনী তই যে আমাৰ ইমান ওচৰতে আছ আমি গমেই নাপাওঁ তোক আমি কোনোদিন দেখাও নাই মই যে কিমান বিচাৰিছো তোক নাই ক'তোতে নাপালো কিন্তু তই চাচোন আমাৰ ওচৰতে আছিলি মই তোৰ মাৰ জন্ম দিয়া মা এয়া তোৰ দেউতাৰা আৰু সেয়া তোৰ ভনীয়েৰা মায়া তহঁত দুয়োজনী একেলগে জন্ম হৈছিলি কিন্তু কাৰোবাৰ ভুলৰ কাৰণে মই মোৰ এজনী ছোৱালী কোনোদিন কোচত পাবলৈ নাপালো আৰু এতিয়া আজি 20 বছৰৰ পিছত মই তোক দেখিবলৈ পাইছো মোৰ কিমান ভাল লাগিছে আজি মই মোৰ হেৰুৱা ছোৱালীজনী বিচাৰি পালো তাৰ মানে মোৰ দুজনী মা এজনী জন্ম দিয়া মা আৰু এইজনী মোৰ মৰমৰ মা কিন্তু মা মই মোৰ এজনী মাক এৰি তোমাৰ ওচৰলৈ যাব নোৱাৰো কাৰণ মই সৰুৰে পৰা এজনী মাৰ লগতে ডাঙৰ দীঘল হৈছো মই এতিয়া তোমাৰ লগত থাকিব যাব নোৱাৰো মোক ক্ষমা কৰি দিবা মাজনী মই ঘৰৰ পৰা ওলাই আহোঁতেতো ভাবিছিলো এইটোক লৈ যাম বুলি কিন্তু এতিয়া এওঁলোকৰ বুকু সুদা কৰি মই তোক লৈ নাযাওঁ তই এওঁলোকৰে ছোৱালী হৈ থাক মইতো তোক সৰুতে হেৰুৱাইছিলো আজি 20 বছৰৰ পিছত মই তোক দেখা পালো হ'ব এইখিনিয়ে মোৰ কাৰণে যথেষ্ট এওঁলোকৰ ইমান ধনী মানুহ তই ইমান ধনী মানুহৰ ঘৰতে থাকিবলৈ পাইছ বহুত সুখত আছ তই মাজনী তই ইয়াতে থাক তোৰ নিজৰ মা দেউতাৰ লগত আমাৰ লগত যাবলৈ নালাগে আমি বৰ দুখীয়া আমাৰ ঘৰত গলে তই ভালদৰে খাবলৈ নাপাবি বুজিছনে নালাগে দে মই যে তোক দেখা পালো চাবলৈ পালো সেয়ে মোৰ কাৰণে যথেষ্ট মোক ক্ষমা কৰি দিবি মোৰ ভনী মই তোক বহুত দুখ দিলো বহুত অপমান কৰিলো আজিৰ পৰা কেতিয়াও তেনেকুৱা নকৰো মই কাৰোৰে লগতে মই ধনী মানুহৰ ঘৰত জন্ম হোৱা বুলি ভাবি বহুত অহংকাৰী হৈ পৰিছিলো আৰু দুখীয়া মানুহৰ দুখ বুজিব নোৱাৰিছিলো মোৰ মা দেউতা কিন্তু তেনেকুৱা নহয় মোৰ মা দেউতা বহুত ভাল আৰু এতিয়া যিজনী ছোৱালীক মই ইমান অপমান কৰিছিলো ইমান দুখ দিছিলো সেইজনী মোৰ নিজৰ ভন্টী মোক ক্ষমা কৰি দিবি হ'ব দে ক্ষমা খুজিব নালাগে এতিয়াৰ পৰা আমি দুয়োজনী বাই ভনী হলো মায়া তই আগতে লগ পাইছ নেকি তাইক মা এদিন বজাৰত লগ পাইছিলো আৰু এদিন ভন্টীৰ দেউতাকৰ অফিচলৈ গৈছিলো মই চাকৰি যে বিচাৰি গৈছিলো সেইটো ভন্টীহঁতৰ দেউতাকৰে অফিচ তালৈ গৈছিলো তাতে যাওঁতে লগ পাইছিলো আজিৰ পৰা তুমিও মোৰ ছোৱালী মই দুজনী ছোৱালীকে সমানে মৰম দিম আৰু আমাৰ ইহঁত দুজনী মা দুজন দেউতাক
আৰু শুনকচোন, মই আপোনালোকক এটা অনুৰোধ কৰো, আজিৰ পৰা আপোনালোক আমাৰ লগতে থাকিব, আমাৰ ঘৰত। আপোনালোকৰ নিজৰ ঘৰখন তাতে থাকক, তালৈকে আৰু যাব নালাগে। আপোনালোক তিনিও আজিৰ পৰা আমাৰ লগত ইয়াতে থাকিব। আমাৰ আৰু বেলেগ কোনো পৰিয়াল নাই, আমি তিনিওজনহে। গতিকে ইহঁত দুজনীও একেলগে থকাটো মই বিচাৰো, আৰু দুটা মাক দুটা দেউতাকৰ মৰম পোৱাটো মই বিচাৰো। গতিকে মোৰ অনুৰোধটো আপোনালোকে গ্ৰহণ কৰক আৰু আজিৰ পৰা ইয়াতে থাকক। নাই নাই, নালাগে দিয়ক। ইমানখিনি ডাঙৰ উপকাৰ আপুনি আমাৰ ছোৱালীজনীৰ লগত কৰিছেই। সৰুৰ পৰা তাইক তুলি তালি ডাঙৰ দীঘল কৰিছে, এতিয়া আৰু ইমান ডাঙৰ উপকাৰ কৰিব নালাগে। আমি আমাৰ ঘৰলৈকে উভতি যাম, কিন্তু মাজে সময়ে আমাৰ ছোৱালীজনীক চাবলৈ আহিব পাৰিম। হয়, এখেতে ঠিকেই কৈছে, নালাগে দিয়ক। আমি হলো দুখীয়া মানুহ, আমি আমাৰ ঘৰতে ঠিকে আছো। আমাৰ ছোৱালীজনীক আপোনালোকে ইমান মৰমত ৰাখিছে, নিজৰ ছোৱালী কৰি। তাই থাকক ইয়াতে সুখত, আৰু মন গলে মই আহি তাইক এবাৰ চাই যামহি। নাই নাই, তেনেকুৱা কৰিলে নহব। আপোনালোকে এতিয়া আমাৰ লগতে থাকিব লাগিব। আমিও গোটেইকেইটা একেলগে থাকিম। ইহঁত দুজনীক মই এতিয়া আৰু দূৰ কৰিব বিচৰা নাই। ইমান বছৰ ইহঁতে দূৰে দূৰে থাকিল, গতিকে এতিয়া আৰু দুজনী ভনীয়েক একেলগে থাকিব লাগিব। মোৰ ঘৰটো ইমান ডাঙৰ, কোনো থকা মানুহেই নাই। গতিকে এতিয়া আপোনালোক তিনিও আমাৰ লগত থাকিব লাগিব, না নকৰিব। হয়, তেওঁলোকে যিহেতু আপোনালোক ইয়াতে থকাটোৱে বিচাৰিছে, গতিকে আপোনালোক নিশ্চয় ইয়াতে থাকক। ময়ো সেইটোৱে বিচাৰো। ইমান বছৰ দুজনী ভনীয়েক ইজনী সিজনীৰ পৰা বহুত দূৰত আছিল, গতিকে বাকী থকা বছৰ কেইটা আপোনালোক গোটেই কেইটা মিলি জুলি ইয়াতে থাকক। বাৰু, মই এতিয়া আহিছো। আজি মোৰ খুব ভাল লাগিল। হয় ছাৰ, আপোনাৰ কাৰণে মই মোৰ হেৰুৱা ছোৱালীজনীক ঘূৰাই পালো। আপোনাক ধন্যবাদ, বহুত বহুত ধন্যবাদ। হ'ব দিয়া, 20 বছৰ আগতে যিটো কাম কৰিব নোৱাৰিলো, সেইটো এতিয়া কৰি দেখুৱালো। বাৰু, আপোনালোক সকলো ভালে কুশলে থাকক। আহিছো। দুজনী ছোৱালীকে পাই তেওঁ আজি খুব সুখী হৈছে, নহয়নে আলোক? আৰু আজিৰ পৰা আমিও দুজনী ছোৱালীৰ মাক দেউতাক হলো। আলোক, মই এটা কথা বুজি পালো, ধন সম্পদে মানুহক কেতিয়াও ডাঙৰ নকৰে। ভাল পোৱা, ক্ষমা আৰু পৰিয়ালৰ মৰমে মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ, নহয়নে? তুমি ঠিকেই কৈছা।